दिल का दरिया बह ही गया इश्क इबादत बन ही गया। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ নতুন ঠাই এটালৈ যাই আছোঁ আৰু সেই ঠাইটোৰ নাম ৰূপম কি আছিল? থেথা গোহাঁই থান। হয়, এনে গোপাল মন্দিৰ হয়। এই শুনি আছোঁ, যাই পোৱা নাই, আজি যাব আহিছোঁ। কেনেকুৱা লাগে আপোনালোকেও চাওক, আমিও চাওঁ। এতিয়াও যাই পোৱা নাই, অকণমান ৰাস্তাটো ভুল হৈ গৈছিল মাজতে, আহি পোৱা নাই যিহেতু। গতিকে চাই লওঁ কেনেকুৱা হয়, আপোনালোকে আহক আমাৰ লগত আৰু গোটেই ভিডিঅ'টো শেষলৈ চাব। আৰু ভিডিঅ'টোৰ ষ্টাৰ্টত আগত কোৱাৰ দৰে কওঁ যে নতুনকৈ যদি চেনেলটোত আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কাষৰ বেল বটানটো দবাই দিব। ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি এবাৰ জনাব হা। আৰু আমি গোটেই ভিডিঅ'টোৰ শেষলৈ জনাম যে ক'ত কেনেকুৱা কি হয় আৰু আমি ক'ত যাই আছোঁ আৰু গোটেই ডিটেইলছ দেখাম ব'লা। আমি বৰ্তমান উপস্থিত আছোঁ নলবাৰী ডিষ্ট্ৰিক্ট, আৰু নলবাৰী ডিষ্ট্ৰিক্টতেই এইটো ঠাই হয়। আৰু এই নলবাৰী ডিষ্ট্ৰিক্টতেই এই থানখন অৱস্থিত। এই থানখনৰ কমপ্লিট আপোনালোকক গোটেই বিষয়ে ক'ম যে ইয়াতে কি কি জনবিশ্বাস আছে, সকলোৱে কিহক লৈ এই থানখনলৈ আহে আৰু কি মনত আশা লৈ আহে। আচলতে অন্ধবিশ্বাস নহয়, মানুহৰ মনত যিটো ভগৱানৰ প্ৰতি ধাৰণা হয়, যিটো বিশ্বাস হয়, সেই বিশ্বাসটো লৈ মানুহে কোনো মন্দিৰ বা কোনো এখন থানলৈ আহে। গতিকে আহক আপোনালোকে, আমি মাথাউৰিৰ ওপৰে ওপৰে আহি আছিলোঁ। আচলতে মাথাউৰিৰ কাষতে হয় এইখন হেৰিটো থানখন, থেথা গোহাঁই থান, নলবাৰী। তো নলবাৰী বৰভাগ বুলি জেগাটোত হয়। তো আহি থাকক আমাৰ লগত। আৰু আমি আহি ফাইনেলি পাই গ'লোঁ এইখন থানখনত। তো আমি ইয়াতে এই ছাইডেদি নামি যাম তললৈ, আৰু এই তলতে আমি 3জন বন্ধু আহিছিলোঁ। জাষ্ট এনেই আহিছিলোঁ। তো তেনেকুৱাকৈ ইয়াতে আমি বৰ্তমান বাইকখন আমি পাৰ্কিং কৰি থ'ম ছাইডত। দেখিছে মানুহ আহি আছে বহুত, বা দেওবাৰ হিচাপত বহুত মানুহে আহিছিল ইয়াতে। আমি ইয়াতে চাকি লৈছিলোঁ, তো চাকি লৈ ইয়াৰ পৰা যাওঁ। মোৰ বন্ধু ৰূপমে হাতত চাকি লৈ আৰু ইয়াৰ পৰা আমি ডাইৰেক্টলি মন্দিৰটোলৈ সোমাওঁ। তো আহক আমাৰ লগত। এইটো চাওক, শ্ৰী শ্ৰী থেথা গোসাঁই থান আৰু বৰভাগ ডকোহা নলবাৰী। আহক, আমি ইয়াতে সন্মুখত যে দেখিছে এইডাল গছৰে আচলতে তলতে কণ শিশু, আচলতে গোপাল মন্দিৰ হয়। গোপাল মন্দিৰৰ গৰখীয়া মন্দিৰত মানে কি, গৰখীয়া বুলি ক'লে সৰু সৰু কণ ভাইটিবিলাকক ইয়াত পূজা কৰা হয়। তো হয়, আমি বৰ্তমান উপস্থিত আছোঁ ইয়াতে থেথা গোসাঁই থান, বৰভাগ, নলবাৰী। তো ৰূপম, ইয়াৰ বিষয়ে কিবা জানা বুলি কোৱা যায় মানে ইয়াতে মই আগে পিছে আহি পোৱা নাছিলোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ। কিন্তু ইয়াত অলপ সুধি কিনে গম পালোঁ, ইয়াতে কিছুমান সৰু সৰু ল'ৰা আছে, সেইবিলাকৰ উদ্দেশ্যে অহা যায়। আৰু সেইবিলাকে মেইন উদ্দেশ্য সকলোৰে অহাৰ কাৰণে। আৰু জেগাটো ধুনীয়া, মানে কি জনবিশ্বাস মতে যিবিলাক সৰু মানে কি 4-5 বছৰীয়া ল'ৰাবিলাকৰ কিছুমান অসুখ হৈ থাকে, সহজতে নকমে, ডক্তৰক দেখুৱালেও নকমে, আখুৰি লগালেও নকমে। মানে ইয়াত আহিলে তেওঁলোক মানে কি ৰোগমুক্ত হয়। আৰু তেওঁলোকৰ মানে কি এই মন্দিৰত আহিলে যিবিলাক মানে সৰু সৰু ল'ৰা আছে ইয়াতে, তেওঁলোকে কিবা আশীৰ্বাদ দিয়ে, তো তেওঁলোক সুস্থ হৈ উঠে। এইটো আমাৰ জনবিশ্বাস, মানে এটা বিশ্বাস এটা। গতিকে আগতে ইয়াত বহুত লোক আহিছিলে, শুনা পাই কিনে আমিও আজি আহিলোঁ। গতিকে চাই লওক, এইটো আৰু আপোনালোকেও আহিব। ধুনীয়া জেগা, ধুনীয়া প্লেচ এইখিনি, মানে কি আৰু ঠাণ্ডা জেগা। আহক।
ধুনীয়া এটা পৰিৱেশত আছোঁ এতিয়া। আৰু আচলতে কি ইয়াতে যিবিলাক মানে সৰু সৰু কণ কণ শিশু আছে তো শিশুবিলাককে প্ৰদান কৰি এইটো মন্দিৰত আচলতে পূজা অৰ্চনা কৰা হয়। যেনেকৈ থেথা গোসাঁই থান মানে গোপাল মন্দিৰ হয়। নামটো অলপ শুনিবলৈ যদিও মানে অলপ বেলেগ টাইপ লাগে, কিন্তু আচলতে আমিও আগতে শুনা নাছিলোঁ ন কি থেথা গোসাঁই থান বা কেনেকুৱা। তো ভগৱানৰে এইবোৰ নতুন নতুন নাম বা নতুন নতুন হেৰি আৰু বহুত নাম আছে আমি নাজানো, কিন্তু আহি ভাল লাগিল আৰু ভাল লাগে এনেকুৱা কিছুমান মানে দেখি যিবোৰ ভাল লাগে মানে অন্ধবিশ্বাস নহয় মানে একদম লোকবিশ্বাস জনবিশ্বাস। বন্ধুসকল আমি বৰ্তমান ইয়াতে থানখনতে উপস্থিত আছোঁ আৰু যেনেকৈ মোৰ লগত আগৰ পিছত সকলো ভিডিঅ'তে ৰূপম মোৰ লগত থাকে, ঠিক তেনেকৈ আজিও ৰূপম মোৰ লগতে আছে। ভিডিঅ'টোত দেখাই পাইছে ৰূপমক। তো ঠিক তেনেকৈ ৰূপমৰ লগতে আমাৰ মাজত আৰু এজন আছে, বিৰাজ দা। মোৰ ঘৰৰ কাষৰে হয়, ভাল গান গায় তেওঁ। গতিকে তেওঁৰ এটা গানৰ কৰ্ম আমি শুনিম এতিয়া এই মন্দিৰৰ স্থানতে। মানে আমি ৰিকুৱেষ্ট কৰিছিলোঁ, তেখেতে ভালে গান গায়। গাব খোজা নাই, কিন্তু আমাৰ দুয়োৰে ৰিকুৱেষ্টত সি অলপমান কিবা গাব খুজিছে। গতিকে বিৰাজ শৰ্মা আছে কাষতে আছে। এটা বাকী ঠিকে আছে বাৰু, গাই দিম অলপ। দিল কা দৰিয়া বহ হি গয়া, ইশ্ক ইবাদত बन ही गया, खुद को मुझे तू सौंप दे, तेरी ज़रूरत मैं बन गया, बात दिल की नजरों ने की। ভাল কৰিব কিন্তু বহুতেই ভাল হৈছে, তো ধন্যবাদ। আৰু নেক্সট আৰু বেলেগ বেলেগ ভিডিঅ'টো যাতে লগ পাওঁ এনেকৈ বা প্ৰস্তুত নাছিলোঁ না। এই মানে কি গানটো এটা মানে কি ফেচবুকত দিছিল দাদাই, এই গানটো মই নিজে পাইছোঁ। চাগে বহুত দিন গোৱা নাই কাৰণে অকণমান ভুল লাগি গ'ল। যি নহওক বাৰু সেইটো আপোনালোকৰ ফালৰ পৰা মই ক্ষমা বিচাৰিছোঁ। সেইটো কথা নাই, মানে এইটো এটা হেৰি হৈ যায় ন, নাৰ্ভাছনেছ আহি যায়, তো সেইকাৰণে হৈ যায় এনেকুৱা। গতিকে আৰু যি নহওক মন্দিৰত আহিলোঁ, মোটামুটি গোটেই সেই গহনা আৰু অলপমান কিবা চাব আছে, চাম। চব ভালেই লাগিল। আপোনালোক আহিব, মই জানো যে আপোনালোকে কোনোদিনে মানে কি বেয়া নাপায়। ইয়াত আহি কিনে বহুত ভাল পাব, ভাবাতকৈ বহুত ভাল পাব। আৰু প্ৰপাৰ এড্ৰেছটো লৈ কিনে আহিব। এইখিনি ডকুৱা বুলি কয়, আৰাংমুৰ হয়, নলবাৰী ডিষ্ট্ৰিক্ট। আৰাংমুৰ হৈ আহি কিনে ইয়াত ডকুৱা বুলি ক'লে চবে চিনাকি কৰি দিব আৰু এইখিনি জেগা টুকুৰা। গতিকে চাই লওঁ আজি অকণ বেছি টাইম নকৰোঁ, আৰু অলপ টাইম আছোঁ আমি। ভোগ চোগ খাম এতিয়া। তো বন্ধুসকল আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকক। আৰু এতিয়া লাষ্টত আকৌ কওঁ, ভিডিঅ'টোত আহি লাইক আৰু কমেণ্ট কৰি বা জনাব, যাতে লাইক আৰু কমেণ্ট পাই মানে বহুত ভাল লাগে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল বটনটো দবাই দিব। আজিলৈ ইমানেই, আৰু নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।